Good evening and welcome back to Himan Vlogs. প্ৰায় এমাৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ দিছোঁ। তো আজি হৈছে আমাৰ ঘৰ বিহু মানে ৰঙালী বিহু আৰু তো আজি নহয় বাৰু আজিৰ পৰা দুদিন আগত চলি আছিল। তো খেল ধেমালি আৰু নৃত্য প্ৰতিযোগিতা আৰু কিবা বিহু দল চল আছিল আৰু তো আজিও আছে তাৰমানে বিহু আজি সাংস্কৃতিক সন্ধিয়া আছে তাৰপিছত আৰু বিহু নৃত্য আছে আৰু বহুত আৰু এনেকৈ আৰু কিবা কিবি ভাবিলোঁ এটা ভ্লগে বনাই দিওঁ গাঁৱৰ বিহু যিহেতু তো ভ্লগটো আৰম্ভ কৰিব লাগে। এইটো মানে একদম নৰ্মেল ভিডিঅ' হ'বলৈ গৈ আছে। তো মোৰ কোনো তাত ফেচ দেখা নাপাব পাৰে আৰু মোৰ বেছিভাগ মানে ভইচ অভাৰতে ক'ব লাগিব। তো যিহেতু হাল্লা হুল্লা হৈ থাকিব আৰু গাঁৱৰ লাজ লাগে আৰু ভ্লগ বনাবা। তো গাইজ প্ৰথমতে বিহুৰ তাৰমানে আৰু ৰবাতলি যাই লওঁ তাৰপিছত দেখাই আছোঁ। আৰু আহি পালোঁ মানে ৰভাতলি আৰু চলি আছে বঁটা বিতৰণী সভা আৰু যি খেল ধেমালি অনুষ্ঠিত হৈছিল আৰু যি মানে আৰু কিবা কিবি অনুষ্ঠিত হৈছিল তাৰমানে আৰু তাৰে মানে বঁটা বিতৰণ কৰি আছে। আৰু এতিয়া হ'ব মানে আৰু মুকলিৰ কুইজ প্ৰতিযোগিতা তো ৰেডি কৰি আছে আৰু প্ৰথমটো প্ৰশ্ন সিনেমাৰ নাম কি? সিনেমাখন 1980 চনৰ এখন সিনেমাখনৰ নাম লাগে মোক। ওকে ৱেট দুটা প্ৰশ্ন আছে আৰু প্ৰতিযোগিতাখন পুৰা তাৰমানে প্ৰজেক্টৰৰ সহায়ত চলাই আছে আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে আছে এটাকৈ উপহাৰৰ টোপোলা। আৰু মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাখন শেষ হৈ গ'ল আৰু এতিয়া আমাৰ চোৱাত উঠিছে মানে আৰু মুকলি বিহু দল। আৰু বাকী অনুষ্ঠানবিলাকো প্ৰায় শেষে হৈ গ'ল আৰু এতিয়া আছে মানে সাংস্কৃতিক সন্ধিয়া আৰু মঞ্চত উঠি গ'ল কণ্ঠশিল্পী ৰূপম ৰাজ। আৰু এইবাৰ উঠি গ'ল মানে মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী মানে ধনশ্ৰী দাস।
और इनको ठीक रोमन आसने वाले भगवान भगवान थ्योरी आसने वाले আজিৰ ব্লগটো প্ৰায় এইখিনি আছিল যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব তো নেক্সট ভাৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই দিয়ক তেন্তে বাই বাই